গেট লক আৰু আমাৰ যাত্ৰা আৰম্ভ। আমাৰ ৰাইডাৰ ৰখি আছে। হাই ক চলো। আজি আমি ক'ত যাম সেইটো আপোনালোকক কোৱা নাই নহয় জানো। আজি আমি গৈ আছোঁ ওদালগুৰি। কিহৰ কাৰণে গম পায়? হাড্ডি জোৰা লগাবৰ কাৰণে। সেয়া হাত ভাগিছিল, তাতে ডক্টৰৰ পৰা একো সুফল নোপোৱাৰ কাৰণে আমি এতিয়া যাম বৈদ্যৰ ওচৰলৈ। আমাৰ লগত এতিয়া জইন কৰিব কংকন, এইটো ৰখিয়ে আছে। কংকন হাই।
পক্ষী আমি পালোহি এতিয়া ঢেকীয়াজুলি আৰু কংকনৰ খাব মন গ'ল এতিয়া কফি। এতিয়া আমি বিচাৰিম কফিৰ দোকান। 10 মিনিট হোৱা নাই তাৰ খাব মন গ'লেই। কফি বিচাৰি হাহাকাৰ, কিন্তু কফি বিচাৰি পোৱা নাই। নাই কফি বিচাৰি আছে বেচেৰাই, নাই নাপালে। আকৌ আমি যাওঁগৈ আৰু কফি যেতিয়া খাব নাপালোৱে। আমি এতিয়া খাম বগৰী, ৰাস্তা কিনাৰ ফ্ৰী বগৰী। আমাক কংকনে এতিয়া এঙামুৰি দি লৈছেহে, গছত উঠিব। কংক কেইটা পালা বগৰী? তিনিটা বগৰী। বান্দৰ উঠিছে। টকলা কৰি দিব নেকি বগৰী? হা দিয়া বুটলিম দিয়া। এয়া হৈ গ'ল। আকৌ এবাৰ দিয়া। বহুত বগৰী হৈ গ'ল দেই। হৈ গ'ল। হামলা কৰিব লাগে এতিয়া। কংকন বহুত বগৰী হৈ গ'ল। বগৰী খালোঁ, ভাল লাগিল। এতিয়া আমি যাম ৰৌতা। আজিতো যোৱা নহ'বগৈ, কাৰণ আন্ধাৰো হৈ আহিছে, সেয়া বেলি ডুবু হৈছে। আজি সৰু বুঢ়া ঘৰতে ৰখি দিওঁ। কাইলৈ ৰাতিপুৱাই আকৌ যাম আমি ওদালগুৰি, মানে ভৈৰৱকুণ্ডৰ ওচৰত, য'ত আমি বৈদ্যজনক লগ পাম। বাই বাই।
এক কিলো বেলেগ পাছৰ কথা, কিন্তু ৰৌতাত আহি গাহৰি নাখালে কেনেকৈ হ'ব? গতিকে গাহৰি মেইন। बोला स्पीड बोला हाथ आए बोला फाइनेली আজি আমি नाइट स्टॉपेज माने बहुबुरा घर पाई गलुही या बाय बाय थैंक यू पाई गल लेफ्ट काटी दिया এইজোপা সিজৌ গছ বড়ো ভাষাত সিজৌ বুলি কোৱা হয়। বাথৌ সম্প্ৰদায়ৰ লোকসকলে এইজোপা গছৰ তলত চাকি বন্তি জ্বলায়, যেনেকৈ আমি তুলসী বেলপাতৰ তলত বেলগছৰ তলত চাকি বন্তি জ্বলাওঁ। ৰাতিপুৱাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ ওদালগুৰিলৈ। ৰৌতাত অকল তৰমুজৰ খেতি, যেনি চোৱা তেনিয়ে তৰমুজে। এইয়া তৰমুজ চাৰিওফালে অকল তৰমুজ 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 তৰমুজ।
কবিৰাজৰ গাঁৱত উপস্থিত হৈছোহি। আগৰ দিনৰ কবিৰাজবিলাক যেনেকৈ আছিল পাহাৰৰ কিনাৰত, নদীৰ কিনাৰত, জংঘলৰ মাজত, আমাৰ কবিৰাজ ককাও ইয়াতে থাকে। জংঘল দেখি চাৰিওফালে জংঘল, মাজত এটা লুংলুঙীয়া বাট, আৰু সেই বাটেৰে অগ্ৰসৰ আমি 3 নৰ। বাহ, ৰাস্তাটো ধুনীয়া লাগে দেই, কিন্তু ৰাস্তাটো ধুনীয়া লাগে। হা, এতিয়া নহয়, ৰাস্তাটো সৰু ৰাস্তা, চাৰিওফালে কেৱল জংঘল 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 জংঘল। মানে চহৰৰ যান্ত্ৰিকতাতকৈ মানে বহুত উন্নত পৰিৱেশটো। গাঁৱত প্ৰৱেশ কৰিলোঁ। ৰাস্তাটোহে ভাল নহ'ল, বাকী চব ঠিক আছে। তেজপুৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ যাত্ৰা কৰাৰ পাছত ফাইনেলি আমি পালোহি ইয়াত। এয়া কবিৰাজৰ ঘৰ। আমি পালোহি। दादा चाहियो खोइ दादा खोइ 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 दादा खोइ खोइ दादा खोइ अलग ভাল পাইছে ভাল পোৱা নিচিনা লাগিছে।
झें देखाई दिन्छ कोन तिरी मिरी झें देखाई दिन्छ तिरी मिरी झें 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 के मोबाइल रक्छ लेन मोबाइल लेन Ayah bareng. Jatuh bau sama. Nyantas. Bau sama nyantas mana? Daddy. Daddy. নতুনকে বান্ধিলোঁ আকৌ 15 দিনৰ পিছত মাতিছে চাওঁ এবাৰ কি হয় 15 দিন 10 দিন 25 দিনটো হৈ গ'ল তাৰপিছত এতিয়া যাওঁগৈ আৰু ঘৰলৈ তেজপুৰ বাই বাই